নমস্কাৰ মই শশাংকজ্যোতি চৌৰিয়া আজিকালি দেখা পোৱা যায় যে শিশু এটিক ভুলাবলৈ বা শিশু এটিক কন্দাৰ পৰা ৰক্ষা কৰিবলৈ বা তেনেকুৱা ধৰণৰ বিভিন্ন কাৰণত আমি কি কৰা যায় সচৰাচৰ একমাত্ৰ মোবাইল ফোনটোৱে আহিলে আহিছে ব্যৱহাৰ কৰা দেখা যায় এতিয়া শিশু এটিয়ে যেতিয়া কথা ক'ব নজনা অৱস্থাত থাকে আৰু সেই কথা ক'ব নজনা অৱস্থাত যেতিয়া শিশুটিয়ে কান্দে তেতিয়া আমি কি কৰোঁ মোবাইলৰ স্ক্ৰীনখন অন কৰোঁ বা মোবাইলটো শিশুটিক দেখুৱাও আৰু দেখুৱাৰ পিছত এটা আচৰিত ধৰণে শিশুটিয়ে কন্দাৰ পৰা বন্ধ হয় আৰু আমি সকলোৱে সেই তেতিয়াৰ পৰা শিশুটিক মোবাইলৰ প্ৰতি এডিক্টেড কৰি তুলিছোঁ বা মোবাইলৰ প্ৰতি আগ্ৰহ জন্মাই তুলিছোঁ এদিন আপুনিয়ে আপোনাৰ শিশুটিৰ সন্তুষ্টিৰ কাৰণে কি কৰিছিল আপোনাৰ শিশুটিৰ হাতত মোবাইল ফোনটো তুলি দিছিল আজি সেই শিশুটিয়ে আপোনাৰ মোবাইলত কাৰ্টুন নোচোৱাকৈ বা ভিডিঅ' নোচোৱাকৈ ভাত নাখায় শিশুটিয়ে লাহে লাহে ডাঙৰ হোৱাৰ পিছত স্কুলত ABCD নিশোতেই বাহিৰত খেলি থকা বা উমলি থকাৰ সলনি মোবাইলত ভিডিঅ' গেম খেলা বা ইউটিউবত ভিডিঅ' সাৰ্চ কৰি থকা ইত্যাদি কামবোৰত ব্যস্ত থকা দেখা যায় এতিয়া আপুনি বা মই গৌৰৱ কৰিব পাৰোঁ বা ভাবিব পাৰোঁ যে আপোনাৰ শিশুটিয়ে ABCD নজনাকৈয়ে মোবাইলৰ বিভিন্ন দিশত অগ্ৰসৰ হৈছে ঠিক আছে আপোনাৰ শিশুটি অগ্ৰসৰ হৈছে কিন্তু অগ্ৰসৰ হৈছে কিছুমান এণ্টাৰটেইনমেণ্টৰ দিশত এতিয়া এণ্টাৰটেইনমেণ্ট বুলি ক'লে তেওঁলোকে কি ভিডিঅ' চাই নিশ্চয় স্পাইডাৰমেন ছোটা ভীম এইবিলাক স্পাইডাৰমেন ছোটা ভীমৰ যিবোৰ কেৰেক্টাৰ আছে তেওঁলোকে সেই কেৰেক্টাৰবোৰৰ পৰা নকল কৰে আৰু নকল কৰি নিজকে স্পাইডাৰমেন বুলি ভাবি জঁপিয়াব বিচাৰে বা উৰিবলৈ চেষ্টা কৰে এনেকুৱা ধৰণৰ কিছুমান আচৰণ কৰে আৰু তেনেকুৱা ধৰণৰ আচৰণৰ বাবেই কেতিয়াবা আপোনাৰ অজ্ঞাতে কিছুমান দুৰ্ঘটনাও সংঘটিত হ'ব পাৰে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ আৰু সচেতন হোৱাৰ দৰকাৰ বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ মোবাইলৰ প্ৰতি যিটো হাৰত আসক্তি বৃদ্ধি পাইছে তাৰ কাৰণে জানো দায়ী আমিয়ে নহয়নে ধন্যবাদ